নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী। আজি মই বনাম কোলা কচুৰ থুৰ আৰু কণ বিলাহীৰ তৰকাৰী। এয়া আপোনালোককো অকণমান দেখুৱাই দিবলৈ লৈছোঁ মই কোলা কচুৰ থুৰ আৰু কণ বিলাহীৰ তৰকাৰীখন কেনেদৰে ৰান্ধিবলৈ লৈছোঁ। তৰকাৰীখন ৰান্ধিবৰ বাবে এয়া প্ৰথমতে মই এমুঠি কোলা কচু বুটলি লৈছোঁ আৰু কোলা কচুখিনি ভালকৈ ধুই লৈছোঁ। ধুই অকণমান সময় পানী লাগি নথকাকৈ ৰ'দতে ৰাখি দিছিলোঁ। এতিয়া মই এয়া কচু থুৰ কেইডালৰ পৰা এনেকৈ চুচবিলাক এৰুৱাই লৈছোঁ। চুচবিলাক নেৰুৱাকৈও ৰান্ধিব পাৰি, কিন্তু অকণমান ডাঙৰ দেখিলে ঠাৰিডালৰ পৰা এনেকৈ চুচকেইডাল গুচাই ল'লে ভাল হয়। এতিয়া মই কোলা কচু থুৰখিনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি অঁতৰাই ল'লোঁ আৰু এটা নিৰ্দিষ্ট জোখত সৰু সৰুকৈ ইয়াত টুকুৰা কৰি কাটি ল'লোঁ। আৰু এফালে এয়া মই ধুনীয়াকৈ গুচাই লোৱা কচু থুৰখিনি অকণমান টুকুৰাকেইটা ডাঙৰ হৈ আছে, কুকাৰত সুমুৱাম, সেইকাৰণে অকণমান মই আৰু সৰু কৰি ল'ম। আৰু এফালে লগতে মই কেইটামান কণ বিলাহীও লৈ লৈছোঁ। এতিয়া এটা কুকাৰ লৈছোঁ। কুকাৰতে এনেকৈ মই সৰু সৰুকৈ টুকুৰা কৰি লোৱা কচু থুৰখিনি ভৰাই দিছোঁ। কচু থুৰখিনি মই আগতেই ধুই অকণমান ৰ'দত শুকুৱাই লৈছিলোঁ, সেইকাৰণে কাটাৰ পিছত এনেকৈ ধুই লোৱা নাই, মানে পানী আৰু লগোৱা নাই। এতিয়া এইখিনি ভৰাই ল'লোঁ। এতিয়া ইয়াতে মই কেইটামান মচুৰ দালি দি দিছোঁ, তেতিয়া অকণমান তৰকাৰীখন খাবলৈ বেছি ভাল হয়। আৰু লগতে মই এটা আলু কাটি দি দিছোঁ। আলুটো আপোনালোকে নিদিলেও হয়, মই বাৰু অকণমান দি দিছোঁ আলু এটা। এতিয়া ইয়াতে অকণমান পানী দিছোঁ। পানীও বৰ বেছিকৈ দিয়া নাই, কাৰণ কচু থুৰখিনিৰ পৰা অকণমান পানী এনেও ওলাবই। যেনে তেনে কচু থুৰখিনি সিজাকৈ পানীখিনি দি দিছোঁ। এতিয়া সাফৰখন লগাই মই এইখিনি 3টামান হুইচেল মাৰি ধুনীয়াকৈ সিজাই ল'ম। আৰু মোৰ কচু থুৰখিনি বইল হয় মানে এইফালে মই গোটাই লৈছোঁ। এয়া লৈ লৈছোঁ মই নহৰু, আৰু এইফালে মই কেইটামান জালুক খুন্দি লৈছোঁ, আৰু এইফালে 3-4টামান শুকান জলকীয়া, এটা সৰু পিঁয়াজ আৰু 2টামান কেঁচা জলকীয়া, আৰু আদা নহৰুখিনি মই অকণমান খহটাকৈ পিচি লৈছোঁ। এইফালে লৈ লৈছোঁ কেইটামান মই কণ বিলাহী। কণ বিলাহীখিনি গুটিবিলাক গুচোৱা নাই, কাৰণ একো নহয় কণ বিলাহীৰ গুটি। আৰু এয়া দেখিছে 3টা হুইচেল দিয়াৰ পিছত কচু থুৰ মচুৰ দালিখিনি খুব ধুনীয়াকৈ বইল হৈ গ'ল। এইখিনিও মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এয়া মচুৰ দালিও ধুনীয়াকৈ চিন নাইকিয়াকৈ সিজি বইল হৈ গৈছে। এতিয়া এখন কেৰাহীত অকণমান মিঠাতেল দিছোঁ, দি তাতে কেইটামান জিৰা গুটি দি দিছোঁ। আৰু পিচি লোৱা এইপিনে আদা, জালুক, শুকান জলকীয়া, পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি একেলগতে মই এয়া তেলতে দি দিছোঁ। এতিয়া ইয়াতে মই অকণমান হালধিও এয়া দি দিছোঁ। এতিয়া হেতাখনেৰে অকণমান এয়া মই লৰাই দিছোঁ। ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। এইখিনি অকণমান ভাজি লৈছোঁ ৰঙচুৱাকৈ। আৰু এইখিনি ভাজি হোৱাৰ পিছত এতিয়া ইয়াতে মই দি দিছোঁ কণ বিলাহী কেইটা। কণ বিলাহীৰ পৰা আপোনালোকে গুটিকেইটা গুচাইও দিব পাৰে, মই নাই দিয়া দেই, গোটাই দি ল'লোঁ। আৰু লগতে মই দি দিছোঁ আন্দাজমতে নিমখ, কাৰণ মই ইয়াৰ আগতে নিমখ দিয়া নাছিলোঁ বইল কৰোঁতেনে, সেইকাৰণে মই নিমখখিনি একেলগতে বিলাহীতে দি দিছোঁ। তেতিয়া বিলাহীখিনিও খুব সোনকালে গলিব। আৰু বিলাহীখিনি ভালকৈ গলাকৈ মই ভাজি লৈছোঁ। কণ বিলাহী গুটি থাকিলে একো নহয় দেই, কণ বিলাহী গুটিয়ে অপকাৰ নকৰে, সেইকাৰণে কণ বিলাহীৰ পৰা গুটিকেইটা গুচাই দিয়া নাই মই আচলতে কণ বিলাহী গুটি থাকিলে ভাল পাওঁ, কাৰণ টেঙাটো অকণমান বেছি হয়। আৰু এয়া খুব ধুনীয়াকৈ বিলাহীখিনি মই এয়া হেতাখনেৰে লাহে লাহে হেঁচি হেঁচি ভাঙি দিছোঁ। আৰু এয়া হৈ গ'ল। এতিয়া ইয়াতে মই এয়া বইল কৰি ৰখা কচু আৰু মচুৰ দালিখিনি এনেকৈ হেতাখনেৰে প্ৰথমতে অকণমান এয়া কমকৈ দি লৈছোঁ। এনেকৈ 2-3 হেতামান দি দিছোঁ। এতিয়া গোটেইখিনি কুকাৰটোৱে মই ইয়াতে এনেকৈ বাকি দিছোঁ। এতিয়া এবাৰ ভালকৈ হেতাখনেৰে মই গোটেই কচু থুৰ, মচুৰ দালি, কণ বিলাহী এনেকৈ মছলাখিনিৰ সৈতে ভালকৈ লৰাই দিছোঁ। আৰু এয়া দেখিছে মই জোল কৰা নাই, মানে অকণমান থুপথুপীয়া নিচিনা কৰিছোঁ। এয়া অকণমান সময় মই উতলিবলৈ এনেকৈ গেছতে ৰাখি দিম, আৰু গেছৰ ফ্লেমটো অকণমান কমাই হেতাখনেৰে লৰাই থাকিম, নহ'লে তলফালে ধৰি যাব। আৰু এয়া খুব ধুনীয়াকৈ এইখিনি হৈ গৈছে। অকণমান মই এয়া হেতাখনেৰে আপোনালোকক এয়া দেখিছেনে এনেকৈ লৰাই লৰাই দিছোঁ, তাৰমানে তলফালে যদি হেতাখনেৰে লৰাই থকা নাযায় তেনেহ'লে ধৰি যাব। আৰু কচু থুৰ আৰু কণ বিলাহীখিনি ভাঙিবৰ বাবে হেতাখন অকণমান এনেকৈ চলাই দিলেও হ'ল। এনেকৈ দিলে ঘুটনিৰ নিচিনাকৈ ধুনীয়াকৈ মানে মিহি হৈ যাব। এয়া দেখিছে খুব ধুনীয়া হৈ গৈছে কচু থুৰ কণ বিলাহীৰ তৰকাৰীখন।
এতিয়া মই অকণমান আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে ক'লা কচু থুৰ আৰু কণ বিলাহী তৰকাৰীখন। এনেকৈ ক'লা কচু কণ বিলাহী তৰকাৰীখন খাবলৈ বহুত ভাল লাগে, মই বহুত খাই ভাল পাওঁ। আপোনালোকক ৰান্ধিবৰ বাবে অকণমান আজি ভিডিঅ'টো শ্বেয়াৰো কৰিলোঁ। এতিয়া মই অকণমান তৰকাৰীখন অন্য এটা বাচনত এয়া কাঢ়ি দেখুৱাইছোঁ। এয়া চাওক কি ধুনীয়া হৈছে ক'লা কচু আৰু কণ বিলাহীৰ তৰকাৰীখন। এনেকৈ তৰকাৰীখন বনাই খাবলৈ বহুত ভাল লাগে, কালাৰটো খুব ধুনীয়াকৈ আহিছে ন। আৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন আজি মই ৰন্ধা ক'লা কচুৰ থুৰ আৰু কণ বিলাহীৰ তৰকাৰীখন কেনে দেখিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। লগতে আপোনালোকে ইমান সময় মোৰ লগত সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।